নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছোঁ, চাওক, কৰ্মচাৰীসকলৰ ফেমিলি পেঞ্চনক লৈ এখন নতুন অফিচ মেমৰেণ্ডাম শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি শেহতীয়াকৈ এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই মেমৰেণ্ডামখনৰ ভিতৰত থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল, দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছোঁ, চাওক, বিষয়টো হ'ল পেঞ্চনাৰৰ মৃত্যু হোৱা সন্দৰ্ভত এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে। বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই অফিচ মেমৰেণ্ডামখনৰ মূল অফিচিয়েল কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ। অফিচিয়েল কপিটো প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফিনান্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ। নিশ্চয়কৈ গম পাইছে, এখন অতি গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছে। বিশেষকৈ পেঞ্চনাৰসকলৰ মৃত্যুক লৈ এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে। গতিকে আজিৰ এই সময়ত যিসকল পেঞ্চনাৰ আছে বা ছাৰ্ভিচ ৰিটায়াৰমেণ্ট হ'বলৈ তেওঁলোকৰ কিছু দিন আছে, বেছি দিন নাই, তেওঁলোকে আজিৰ এই ইনফৰমেশ্যনটো মিছ নকৰিব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাবলৈ বিচাৰোঁ যে এই যিখন অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছে, ইয়াৰ সম্পূৰ্ণ অসমীয়া অনুবাদ কপিটো আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। তে বন্ধুসকল, আপোনালোকক প্ৰথমতে মই ছাবজেক্টটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, গাইডলাইনছ ৰিগাৰ্ডিং ৰিটাৰ্ণ অফ পে'মেণ্ট, পেঞ্চন পে'মেণ্ট অৰ্ডাৰ এলং উইথ অল দ্য ৰিলেভেণ্ট পেঞ্চন পেপাৰ্ছ বাই CPPCs to CPAO after the demise of পেঞ্চনাৰ, ফেমিলি পেঞ্চনাৰ ৰিগাৰ্ডিং। নিশ্চয়কৈ গম পাইছে যে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে। আপোনালোকৰ সন্মুখত মই কপিটো দেখুৱাইছোঁ, চাওক, আৰু ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ। দেৰি নকৰাকৈ, ভাৰত চৰকাৰ, বিত্ত মন্ত্ৰণালয়, ব্যয় বিভাগ, কেন্দ্ৰীয় পেঞ্চন একাউণ্টিং কাৰ্যালয় CPAO। অফিচ মেমৰেণ্ডামখনৰ বিষয়টো হ'ল পেঞ্চনাৰ বা পৰিয়াল পেঞ্চনাৰৰ মৃত্যুৰ পিছত কেন্দ্ৰীয় পেঞ্চন প্ৰচেছিং চেণ্টাৰসমূহে পেঞ্চন পে'মেণ্ট অৰ্ডাৰসহ সকলো প্ৰাসংগিক পেঞ্চন কাগজ পত্ৰ কেন্দ্ৰীয় পেঞ্চন একাউণ্টিং কাৰ্যালয়লৈ উভতাই পঠোৱাৰ নিৰ্দেশনা সন্দৰ্ভত। নিশ্চয়কৈ গম পাইছে কিমান বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি এই অফিচ মেমৰেণ্ডামখন প্ৰকাশ কৰা হৈছে। তে বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ ইয়াৰ ভিতৰৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। CPAOৰ দ্বাৰা জাৰি কৰা অনুমোদিত বেংকৰ জৰিয়তে কেন্দ্ৰ চৰকাৰৰ চিভিল পেঞ্চনাৰসকলৰ পেঞ্চন প্ৰদান আঁচনি শীৰ্ষক স্কিম বুকলেটৰ দিশ নিৰ্দেশনাৰ পেৰাগ্ৰাফ 23ক লৈ দৃষ্টি আকৰ্ষণ কৰা হৈছে। উক্ত পেৰাত স্পষ্টকৈ উল্লেখ কৰা আছে যে অনুমোদিত বেংকৰ কেন্দ্ৰীয় পেঞ্চন প্ৰচেছিং চেণ্টাৰসমূহে কেন্দ্ৰীয় চিভিল পেঞ্চনাৰ বা পৰিয়াল পেঞ্চনাৰৰ ডিছবাৰ্জাৰৰ অংশ PPO লগতে মৃত্যুৰ প্ৰমাণপত্ৰ আৰু অন্য সকলো প্ৰাসংগিক নথিপত্ৰ সময়ে সময়ে জাৰি কৰা CPAOলৈ উভতাই পঠাব লাগিব। পেঞ্চনাৰ বা পৰিয়াল পেঞ্চনাৰৰ মৃত্যুৰ পিছত PAOলৈ উভতাই পঠাবলগীয়া সকলো PPO মৃত্যুৰ প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰ কেৱল CPAOৰ জৰিয়তেহে প্ৰেৰণ কৰিব লাগিব। তথাপি লক্ষ্য কৰা হৈছে যে কিছুমান CPPC বেংকে পেঞ্চনভোগী বা পৰিয়াল পেঞ্চনভোগী মৃত্যুৰ পিছত PPOসমূহ সংশ্লিষ্ট PAO বিভাগলৈ উভতাই পঠাইছে, যি কাৰ্যক্ষেত্ৰৰ নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ স্পষ্ট উলংঘন। সেয়ে সকলো অনুমোদিত CPPC আৰু কেন্দ্ৰীয় চিভিল পেঞ্চন বিতৰণৰ সৈতে জড়িত বেংক শাখাসমূহক ওপৰত উল্লেখিত নিৰ্দেশনাসমূহ অৱশ্যে কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উক্ত নিৰ্দেশনাৰ কোনো ধৰণৰ ব্যতিক্ৰমক গুৰুত্বসহ বিবেচনা কৰা হ'ব আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তে নিশ্চয়কৈ গম পাইছে, যিসকল পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰৰ মৃত্যু হৈছে তেওঁলোকৰ PPO কিন্তু উভতাই পঠোৱাৰ কথাটো এই অফিচ মেমৰেণ্ডামখনত প্ৰকাশ কৰা হৈছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সহায় হওক বুলি শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।